তো সেই বন্ধু বান্ধৱীসকল আজি আন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আৰু আজি মই মাজুলীত মানে চামগুৰি সত্ৰ মানে দেখুৱাবলৈ গৈ আছোঁ আৰু কেনেকুৱা ধৰণৰ চাই থাকিব ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল আমি এতিয়া তুনি দলঙত পাইছোঁহি আৰু আগত গৈ দেখুৱাই আছোঁ আৰু আগত হেৰি গৈ আছে আৰু আগৰ ফিল্মষ্টলত তো গাইছ মানে চামগুৰি সত্ৰ গেটৰ পাইছোঁহি আৰু এনেকৈ গেট আছে আৰু তো মানে গাইছ এতিয়া মানে এইটো অতি সোনকালে মানে চামগুৰি সত্ৰত পালোঁহি আমি আৰু ইয়াতে আছোঁ মানে অপেক্ষা কৰি আছোঁ আৰু মানে ইয়াত আহিছোঁ আৰু এইভাগ চামগুৰি সত্ৰ নতুনকৈ বনাই আছে মানে আৰু মানে কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। ব্যক্তি আছে মুখা বনাই আছে নেকি? মুখা কি ধৰণে বনাইছে? হা কিহে মাটিয়ে বনাইছে? কি দিছে ইয়াত? কাগজ, গোবৰ আৰু ৰং কৰি দিব। লগালগ হেৰি কৰিব নেকি? এনেই কিমানমান মুখা আছে দেখুৱাব পাৰিবনে? মানে এতিয়া মুখা বনাই আছে, মুখা বনাই পেলাই থৈ দিছে আৰু ইয়াত মানে মুখা বিভিন্ন ধৰণৰ মুখা বনাই থৈছে আৰু মুখা আছে মাটিৰে বনাইছে মুখা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ক'ত ক'ত আছে মুখা? গাইছ মানে মুখা চাবলৈ যাওঁ আমি। গাইছ মানে মই য'ত মুখা বনাই তাত সেই ঘৰটোলৈ সোমাই আহিছোঁ আৰু মুখা ইয়াতে আছে আৰু বিভিন্ন ধৰণে ইয়াত চাব পাৰিম মই আৰু ভৰিটো মুচি লৈছোঁ পূৰা মুচি পেলাই আৰু এইফালে চাওক মুখা কি ধুনীয়া ধুনীয়া মুখা আৰু আপোনালোকে যেন ৰাসত যেন দেখিবলৈ পায় মুখাবোৰ যেন এইবোৰ মুখাই পিন্ধে, এইবোৰ মুখা পিন্ধিয়ে মানে ৰাস কৰে আৰু এইবোৰ দেখিছে নেকি ধুনীয়াকৈ বাঁহেৰে বনাই থৈছে এইটো এইবোৰ মুখা এইবোৰ বহুত বিভিন্ন ধৰণৰ মুখা আছে। যদি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ আৰু ইয়াতে মানে দেখিছে বিভিন্ন ধৰণৰ মানে এনেকুৱা আছে আৰু এইফালে চব চাৰিওফালে চালে আপুনি গম পাই যাব আপোনালোকে এয়া চামগুৰি সত্ৰ হয়। চামগুৰি সত্ৰ মুখা মানে যিটো ঘৰ মানে সেই ঘৰটো দেখুৱাই আছোঁ আপোনালোকক আৰু এইবোৰ মানে আমাৰ ইয়াৰ পৰাই মানে য'ত ত'ত মানে কিছুমান ৰাস চাস পাতিলে ইয়াৰ মুখা ইয়াৰ পৰাই নিয়া হয় আৰু মই ব্যক্তিজনক সুধিলোঁ মানে মুখাবোৰ মানে কিছুমান মাটিৰে বনাই থৈছে চাওক বহুত ধুনীয়া ধুনীয়া মুখা আৰু মানে এভাগ দেখুৱাবলৈ চেষ্টা কৰিম সত্ৰ চাব বোলো। তো গাইছ এয়াই হয় জয়গুৰু শংকৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ মাজুলী এনেকৈয়ে আছে গেটখনত। তো মানে গাইছ এতিয়া বেলেগ এটা আমি ৰুমত সোমাই আহিছোঁ আৰু ইয়াতো বহুত ধুনীয়া ধুনীয়া মুখা আছে এবাৰ দেখুৱাই দিছোঁ। দেৰগাঁও আৰু মুখা দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই লওক একবাৰ আৰু ইয়াত বহুতখিনি মানে মুখা আছে আৰু মানে ইয়াৰ পৰাই মানে নিয়া হয় আৰু এইখন দেখিবলৈ হৈছে ফটোখন এইখন মানে এখন হেৰি মানুহ এনেকৈ ফটো মানে বনাই থৈ দিছে ধুনীয়াকৈ। তো গাইছ মানে এনেকৈ মেটেকাৰে এইবোৰ বনোৱা হৈছে বিভিন্ন ধৰণৰ এইবোৰ বেগ বনোৱা হৈছে এইবোৰ কিবা কিবি মেটেকাৰে বনোৱা হৈছে এয়া আৰু এয়া চব মানে বন্ধু বান্ধৱীবিলাকৰ এনেকৈয়ে বনোৱা হয়। মানে এই ঘৰটোৰ ভিতৰতে মানে মুখা থোৱা হয়। এনেকৈ বিভিন্ন ধৰণৰ মানুহ ইয়াত আহে মুখা চাবৰ কাৰণে। তো গাইছ মানে আমি ভিতৰলৈ যেতিয়া সোমাইছিলোঁ এইখন গেটে। তো গাইছ মানে ভিডিঅ'টো আজি ইমানেই আছিলে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো মানে শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু লাইক কৰি দিব আৰু মানে ভিডিঅ'টো ইমানে আছিলে।